নমস্কাৰ এই মুহূৰ্তত জনাই আছো অসমৰ মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে ভাল খবৰ মে মাহত ঘোষণা কৰা হ'ব মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট মে মাহৰ কোনটো তাৰিখে ৰিজাল্ট দিব কোনকেইটা ৱেবছাইটৰ যোগেদি আপোনালোকে ৰিজাল্ট চাব পাৰিব আৰু হাই স্কুল শিক্ষাৰ্থী ষ্টাৰ পোৱা ছাত্ৰ-ছাত্ৰীসকলে আগৰ দৰে লেপটপ পাব নেকি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে ফাৰ্ষ্ট ডিভিজন পোৱা ছাত্ৰ-ছাত্ৰীসকলে অৰ্থাৎ 60% পোৱা ছাত্ৰ-ছাত্ৰীসকলে স্কুটি পাবনে নাই আৰু কম্পাৰ্টমেণ্টেল এক্সাম হ'বনে নাই সবিশেষ জনাম আজিৰ এই ভিডিঅ'টোত আপোনালোকক সৰু এটা ৰিকুৱেষ্ট কৰিম যদি আমাৰ চেনেল এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰি লওক এনে ধৰণৰ ভিডিঅ'সমূহ পাবৰ কাৰণে বলক আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰো অসম চৰকাৰে 10টা ৱেবছাইট মুকলি কৰিছে কোনকেইটা ৱেবছাইট আপোনালোকক দেখুৱাই দিছো 1 নম্বৰ SEBA&AHSEC.org 2 নম্বৰ SEBA-result.in 3 নম্বৰ result.assam.nice.in 4 নম্বৰ আসাম শিক্ষা 5 নম্বৰ result শিক্ষা আৰু 6 নম্বৰ assamonline.in 7 নম্বৰ indiaresults.com 8 নম্বৰ school9.com 9 নম্বৰ assamresult.in 10 নম্বৰ results.net এই 10টা ৱেবছাইটৰ যোগেদি আপোনালোকে ৰিজাল্ট হোৱাৰ 10 মিনিট আগতে ৰিজাল্টসমূহ চাব পাৰিব আপোনালোকৰ নিজৰ ৰিজাল্টসমূহ এইবাৰ হাই স্কুল শিক্ষাৰ্থীসকলে আগৰ দৰে লেপটপ পোৱাৰ সম্ভাৱনা কম 25,000কৈ টকা পোৱাৰ সম্ভাৱনা বেছি উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলে আগৰ দৰে স্কুটি পোৱাৰ সম্ভাৱনা বেছি মে মাহৰ 25 তাৰিখে হাই স্কুল শিক্ষাৰ্থীসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ ৰিজাল্ট হোৱাৰ সম্ভাৱনা বেছি উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট মে মাহৰ 30 তাৰিখে হোৱাৰ সম্ভাৱনা বেছি কম্পাৰ্টমেণ্টেল এক্সাম আগৰ দৰে অনুষ্ঠিত কৰা হ'ব কম্পাৰ্টমেণ্টেল এক্সাম জুলাই মাহত অনুষ্ঠিত কৰা হ'ব ভিডিঅ' ভাল লাগিলে লাইক কৰি দিব আৰু আমাৰ চেনেলত নতুন হ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব